Hi, good morning. Welcome back to my channel. মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই ৰাতিপুৱাৰ পৰা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই আটা গুলি আছোঁ, পুৰি বনাম। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত পুৰি আৰু লাল চাহ হ'ব। এতিয়া মই পুৰিটো বেলি আছোঁ। এতিয়া তেলত এৰিম। তেলটো গৰম হ'লে তেতিয়া পুৰিটো ভাজিব, ধুনীয়াকৈ ফুলিব। চাওক মোৰ পুৰিটো কি ধুনীয়াকৈ ফুলি আছে, বলৰ নিচিনা ফুলি হৈছে। ফুলিলে খায়ো টেষ্ট লাগে। চাওক এয়া চাওক মোৰ ল'ৰাই পুৰি বেলি আছে। মই মানা কৰিছোঁ, তথাপি মোক কৈ আছে মই পুৰি বেলিম। তেতিয়া মোক কৈছোঁ বেলা। চাওক পাৰিছেনে নাই আপোনালোকে কমেণ্টৰ জৰিয়তে ক'ব। এইজনী চাওক মোৰ কণমানি ছোৱালীজনী, এইটোৰ ভিতৰত সোমাই থৈ দিছোঁ, নহ'লে মাটিত থ'লে
এদিকে যায়গৈ সেইদিকে যায়গৈ, এইটো মুখত দিয়ে সেইটো মুখত দিয়ে। সেইকাৰণে ৰখা মানুহ নাই, তাক এইটোৰ ভিতৰত থৈয়ে মই কাম কৰোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটি বজাই দিব, তেতিয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাব। প্লিজ আপোনালোকে মোক অলপ ছাপোৰ্ট কৰক। আপোনালোকৰ ছাপোৰ্টৰ সহায়তে মই আগবাঢ়িব পাৰিম। টাটা।